সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ভ্লগলৈ। এইপিনে এয়া খুৰী আৰু মোৰ ভণ্টি। আমি ওলাইছোঁ বিয়া এখন খাবলৈ। ফাগুন মাহৰ বিয়া, যদিও ৰাস্তা ধূলি বতাহ, তথাপি এয়া আমি বিয়া খাবলৈ ওলাইছোঁ। আৰু এইপিনে আহি এতিয়া আমি বিয়া ঘৰ পালোৱেই। এইপিনে এয়া বিয়া ঘৰৰ মানুহ। দুপৰীয়া সময়খিনিত আমাৰ গাঁৱৰ বিয়াবিলাকত যথেষ্ট মানুহ হয়, গতিকে মানুহবোৰ ভিৰ দেখা পোৱা গৈছে। আৰু এনেকৈ আমি ৰৈ পিনে ভাত পানী খালোঁ আটাইবিলাকে। খাবলৈ খুব টেষ্টি হৈছিলে। আৰু তাৰপিছত ভাত পানী খাই আমি অকণমান ফটো উঠিলোঁ। দৰাৰ ভিডিঅ' ল'বলৈ নহ'ল, গতিকে এখন ফটোকে লগাই দিলোঁ। এয়া হৈছে বগা চাৰ্ট পিন্ধা এজন দৰা, আৰু এইপিনে এয়া দৰাৰ ভায়েক। আৰু এইপিনে এয়া মোৰ ইউনিভাৰ্চিটিৰ ছিনিয়ৰ শৈলেন্দা। বহুত দিনৰ পাছত লগ পালোঁ, খুব ভাল লাগিল। আৰু এইপিনে চাওকচোন, এয়া পেণ্ডেলটো ইমান ধুনীয়াকৈ সজাইছে, ডেক'ৰেশ্যন কৰিছে। আৰু এয়া বিয়াৰ পৰা আহিলোঁ, আহি এনে দুখনমান ফটো উঠিলোঁ। আৰু কেইখনমান ফটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিছে জনাবচোন।